ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমাৰ গোপচাৰখন দেখাবলৈ গৈ আছোঁ এতিয়া চাইকেল লৈ আমি দুটা আহি আছোঁ। ই গৈ আছে এইবিলাক পথাৰ ধান নহ'লে এবাৰ বানপানী উঠি পেলাই চব মৰি গ'ল। বানপানী উঠি পেলাই আমি যোনটো ৰাস্তা দি আহি আছোঁ তাতে আহিব নোৱাৰা বানপানী হৈছিল গাইছ। আমি এতিয়া গৈ আছোঁ ৰাস্তাটোদি। এতিয়া আমি পুখুৰীৰ ওচৰৰ পাম। এইটো পুখুৰী ঘৰ বন্ধ থৈছিল ইয়াতে এটা। এইফালে গোপচাৰ মানুহবিলাক থৈ ইয়াতে গৈ আছোঁ। এতিয়া আমি অফ ৰ'ডিং ৰাস্তা দি গৈ আছোঁ। অফ ৰ'ডিং কি বেয়া ৰাস্তা দি আছোঁ গাড়ী চাওক। এইফালে গোপচাৰ মই এখন হাতে চাইকেল চলাই আছোঁ। গাড়ী এতিয়া বৰ হয় নেকি হয় অলপ পুখুৰীৰ ওচৰ চাইকেল ইখন এইখিনিত থলোঁ। এতিয়া আমি খোজকাঢ়ি গৈ আছোঁ গাইছ। চাই থাকা পুখুৰীৰ ওচৰ। এতিয়া এইটো কিবা এটা ঘৰ বনাইছিল দেখোন। কি বা ঘৰ এইটো? কিবা এটা ব্যৱসায় এনেকুৱা কৰিব তাৰমানে এটা ফেঞ্চিং দিছে চাইডত গৰু চৰু সোমাব নোৱাৰা। তো বহুত বৃহৎ পুখুৰী তাৰমানে মাৰ আমি গেট আছে তাৰমানে গেটখন চুনব লাগিব। গেটখন খুলি পেলাই পিনি আমি উঠিলোঁ। উঠি গৈ পেলাই চাই লওক আপোনালোকে। পুখুৰীটোৰ নাম হ'ল মানৱ সৰোবৰ। কি বৃহৎ পুখুৰী চাই লওক। একবাৰ পাতটোৱেদি ঘূৰি গৈ থাকিম। এইটো কিবা চৰাই পৰি আছিল হল্লি নে কি? সেইটো ঘৰ বনাইছে এটা মই ভাতো খাই নেকি নাজানো। মিস্ত্ৰী এটা খাইছিল গম পাওঁ। চাই লওক গাইছ পুখুৰীটো। সেইফালে এইটো কিবা শ্মশানৰ ঘৰ মানুহ ধোৱা নতুনকৈ বনাইছে। আৰু এইডাল গাছৰ তলত ভূত চুতবিলাক আছে। আৰু এইফালে পানীৰ টেংকি কছাইডল স্কুল। এইফালে আৰু এটা এইফালে পুখুৰী আছে। মই জুম কৰি দেখাই দিছোঁ। এইটো এটা সেইটোও খান্দি এটা পুখুৰী। আৰু এইটো এটা সেইটো তাৰমানে বেলেগ গাঁৱৰ। আমাৰ এইটোও বেলেগ গাঁৱৰ। হেল্ল' এইখন মীনমহল। মীনমহলত তাৰমানে মোটামুটি 6-7টামান বেছি আছে পুখুৰী। আৰু চাইডে এইবিলাক ফেঞ্চিং দিছে। চাই লওক গাইছ। মাছ আছে তাৰমানে মাছবিলাক নতুনকৈ দিছে গম পাওঁ। ডাঙৰ মাছবিলাক দেখোন দেখা পাইছোঁ আজি। পানী নাছিলে কিবা পানী হ'ল গম পাওঁ এতিয়া। আৰু বহুত ডাঙৰ তাৰমানে পুখুৰীটো ভেটেনাৰী আছিল গাইছ। ভেটেনাৰীখন ভাঙি পেলাই পুখুৰী খান্দিলা। ঘূৰি আছোঁ গাইছ চাই লওক। পিজ্জাটো বঢ়িয়া দৃশ্য এটা হৈছে পানীত। আৰু এইফালে হেৰি পানীৰ টেংকি আছে। কছাইডল স্কুল আছে। এইফালে মন্দিৰ এটা আছে। এইফালে এইটো মন্দিৰ গাইছ। এই পুখুৰীটো 25 লাখ টকা আহিছিল। 25 লাখ টকা আহিছিল তাৰমানে 25 লাখ টকা আহোঁতে 25 লাখ টকা দি পুখুৰীটো খান্দিলে আৰু ঘৰ বনালে। তাৰপিছত তাতে এতিয়া মাছ চাছ দিছে। মাছ চাছ দিয়াৰ পিছত কি হয় বা এতিয়া নাজানো। গাইছ এফালে দৃশ্য চাই লওক। এইটো মোৰ এই লগটোৰ পুখুৰী। এইটো এটা পুখুৰী এটা দুটা পুখুৰী আছে। হেলমেট দোকান পুখুৰীৰ মাজত
পুখুৰীৰ তলত আহি গ'লোঁ গাইছ পুখুৰীৰ তলত আহি গ'লোঁ এইফালে ওপৰৰ ফালে পুখুৰীৰ তলত আহি গ'লোঁ চাই লওক পুখুৰীটো ডাঙৰ ডাঙৰ মাছবিলাক আছে